সকলৰ প্ৰধান কৰ্তব্য হৈছে ৰাতিপুৱা বিচনাৰ পৰা সোনকালে উঠা, তাৰ পিছত বাঁহী চোতাল, বাঁহী বাচন আৰু বাঁহী গা ধুই ৰন্ধনশালে যোৱা। আমাৰ বোৱাৰীসকলে ৰন্ধনশাললৈ কেনেকৈ যাব জানে? এতিয়াতো অলপ গৰম পৰি আছে, যেতিয়া ঠাণ্ডাৰ দিন পৰিব, ইছ ৰাম আজি ইমান ঠাণ্ডা, ইমান ঠাণ্ডাত গা ধুব পাৰি নেকি? কোনোবা আছে নেকি? কাপোৰখন ভিজাই নিয়া হ'ব। গা নোধোৱাকৈ ৰন্ধনশালে যাব। আৰু কি কৰিব জানে? নিজৰ স্বামীৰ কাণত ধৰি উঠাব, হাত বঢ়াব। আৰু কি কৰিব জানে? নাভিৰ তলত কাপোৰ পিন্ধি হ'বলে মন্ত্ৰীসকল কিবা বুজি পালানে? মই এতিয়া তোমালোকৰ কণীৰ যুগৰ কিছুমান ছোৱালীৰ বিষয়ে কৈ যাম, আৰু তোমালোকে মাত্ৰ শুনি থাকিবা। শুনি চাবা কিনো চুটি চুটি কাপোৰ পিন্ধিব, ল'ৰা নে ছোৱালী ধৰিব নোৱাৰি। জানে পিতৃ মাতৃৰ চকুত ধূলি মাৰে, ওলাই যাব বিদ্যালয়ত বোলে, আৰু কি কৰিব জানে? হেৰা ভাইটি, তোমাক কিন্তু বেয়া লগা নাই যে, অলপ এইফালে আহা, অলপ চিনাকিও লাগিছে। তোমাৰ কণ্টেক্ট নাম্বাৰটো দিবা নেকি বাৰু? বিদ্যালয়ত নাযায়, ডেকা ল'ৰাৰ লগত ঘূৰিব ঘূৰি। কিবা বুজি পালানে? মই এতিয়া তোমালোকক কলিৰ যুগৰ কিছুমান ল'ৰাৰ বিষয়ে কৈ যাম, আৰু তোমালোকে মাত্ৰ শুনি থাকিবা। আৰু আইসকল আৰু ভণ্টিহঁত, তোমালোকৰ কথা কোৱা কাৰণে এইবিলাকে একেবাৰে বেলুন ফুলাদি
এইবাৰ শুনাচোন সিহঁতৰ গুণৰ কথা কলিৰ যোগান ল'ৰা মা অ মা আজি কিন্তু মোৰ আহোঁতে অলপ দেৰি হ'ব দেই কিয় মানে নমাটিৰ লক্ষ্মী মন্দিৰত উদযাপন সমিতিয়ে দুই পাৰ্টি নাম মাতিছে আৰু মা সেই দুয়োটা দললৈ গোটেইখিনি দায়িত্ব মোকেই দিছে গতিকে মা মোৰ কিন্তু অলপ আহোঁতে দেৰি হ'ব তুমি মোৰ কাৰণে ৰখি থাকিব নালাগে আৰু মোৰ কাৰণে চিন্তা কৰি থাকিবও নালাগে তুমি খাই লৈ শুই থাকিবা পিতৃ-মাতৃক মূৰ্খ বনাই বৰ্ষা কৰা কলিৰ যুগৰ ল'ৰা জানে কি কৰিব আজি যিহেতু ঘৰত মাক মিছা কথা কৈ থৈ আহিছো আজি আৰু আমাক কোনে পায় আইঠা আমি আৰু নাম চাই বহি দেখিম বল 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 ক'ৰবাত কিজানি চাইডত কিজানি খেলা চেলা চলি আছে এক খেলা খেলে আহো নে কি কোৱা আইঠা মস্ত খেলা এখন চলি আছে ইয়াৰ এক খেলা খেলে যাও নে কি কোৱা দে কাম নহ'লে গোটেই পকেট খালী কিবাকে 100 টকা এটা বাকী আছে এই 100 টকা যদি অলপ গৰম উঠাব লাগিব জাগাখিনি বেয়া নাছিলে ধুনীয়া জাগা সিহঁতে বটলটো খোলাহে কথা খোলো দে বাপৰে বল চাং চাঙে গৈছে নমাটিৰ মাল কিন্তু বেলেগ ধৰি গৈছে মাথো ঠিক লাগি গৈছে আইঠা এৰে কিন্তু আমার রাষ্ট্রকল বেন নাম সব কিন্তু উড়ে আছে না আইঠা মদ খাই যোৱা খালি আৰু কি কৰিব জানে ৰাস্তাৰে ভাল ছোৱালী যাব নোৱাৰিবা তোমাৰ নামটো জানিব পাৰিলে হাঁহিটো কিন্তু ধুনীয়া লাগিছে আপেটি ধৰি তাই ভাল বুলি নরপতি
পিতৃৰ কথা শুনি তাৰ খং উঠি পিতৃক চাইয়া পাছে পিতৃক চাইয়া পাছে হেই পিতা কোন সেই কলি আৰু কি কলিৰ কাল এইবিলাক কথা তুমি মোক নোকোৱাই ভাল আৰু শুনা পিতা যদি কেতিয়াবা সেই কলিত মই লগ পাওঁ নহয় যদি কেতিয়াবা সেই কলিত মই লগ পাওঁ নহয় তেনেহ'লে তাক মই কি কৰিম জানা তেনেহ'লে তাক মই কি কৰিম জানা কাণত ধৰি উঠা বহা কৰাব কলি চাই ল'ব কলি মোক চাই ল'ব কলি মোক পুত্ৰৰ মুখত শুনি বিপদত পৰিল ৰজাই কি কৰে ভাবি চিন্তি নৰপতি আয়ু পাইছে আমদেৱ ধ্যানৰ বাবে নামদেৱ ধ্যানৰ বাবে হে প্ৰভু কামদেৱ ওলাই দেখা দিয়া মোক হে প্ৰভু কামদেৱ ওলাই দেখা দিয়া বিপদত পৰিছো মই জুৱা খেলাতে খালি তুমি নামটো ভালকে কি